পাতি আছো আৰু এয়া গোটাৰে দি শিৱৰাত্ৰি স্পেচিয়েল মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। ভিডিঅ'টো শেষলৈকে চাওক আৰু দেই, তেতিয়াহে গম পাব ভিডিঅ'টো কেনেকুৱা কি আছে। আজি মই শিৱৰাত্ৰি বুলি বাবাৰ দৰ্শন ল'বলৈ নামঘৰ আহি ওলালোহি। চৰি, নামঘৰ নহয়, মন্দিৰহে। দেখিছেই নহয়, মই যেতিয়া এক্সাইটমেণ্টত থাকোঁ তেতিয়াই মোৰ ভুল হৈ যায়। এইটো মোৰ এটা ডাঙৰ প্ৰব্লেম। ফাইনেলি আমি মন্দিৰৰ ভিতৰত পালোহি। তাৰপিছত আহি লাইন ধৰি আছো, মানে চাকি দিবলৈ। মোৰ লগত আৰু দুজন বন্ধু আহিছে আমাৰ গাঁৱৰে। ইয়াত দেখিছে নহয়, লাইন পাতিয়ে আছে। আজি হেনো সিহঁতৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কথা ভগৱানৰ ওচৰত ক'বই, মানে শিৱ বাবাৰ ওচৰত। ফাইনেলি বাবাৰ ওচৰত দৰ্শন লোৱা হৈ গ'ল। এতিয়া প্ৰসাদ লোৱা পাল। খুৰাজনে প্ৰসাদৰ পাতখন আগবঢ়াই দি ক'লে লোৱা বোপাই। মই বোলো এটা লাডু নেহি, দুটা লাডু দি। লাডু খাই ৰাজ ডান্স কৰেংগে। ইফালে বোপাইহঁতে প্ৰসাদ খোৱাত ব্যস্ত। ই আমাৰ বুমন আৰু এইফালে বিশাল খিচিৰি খাই ঘৰ মোৱা হ'ল। ঘৰলৈ আহি দেখো আমাৰ ওচৰত থকা লগৰকেইটাই সেয়াতে ঘোটা বনাবলৈ আয়োজন কৰি আছে আৰু ইয়াক কাটি আছে। দেখিছে নহয় কি বস্তু। এই মন্দিৰত যে প্ৰসাদ খাইছিলে সি ইয়াত আহি আকৌ ঘোটা বনোৱাত লাগি গ'ল। পৰি হৰি বনাইছে। ইমানলৈকে যদি ভিডিঅ'টো চাই আছে, লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি